আমাৰ তামোলপুৰ জিলাৰ নাগ্ৰজুলি অঞ্চলৰ পৰা 5 গৰাকী খেলুৱে নেপালত অনুষ্ঠিত হোৱা আন্তঃৰাষ্ট্ৰীয় ময়ূৰ কাপ কেৰাটী যি প্ৰতিযোগিতা হৈছিলে তাতে আমাৰ এই নাগ্ৰজুলি অঞ্চলৰ পৰা 5 গৰাকী খেলুৱে সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। তেখেতসকলক মই আন্তৰিক শুভেচ্ছা ধন্যবাদ জ্ঞাপন কৰিছোঁ, অভিনন্দন জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ এজনে গোল্ড মেডেল পাইছে আৰু দুজনে পাইছে চিলভাৰ মেডেল আৰু দুজনে পাইছে ব্ৰঞ্জ মেডেল। মই তেখেতসকলৰ লগতে আমাৰ যিজন কোচাৰ তেখেতকো মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি তেখেতৰ কাৰণে আজি আমাৰ এই নাগ্ৰজুলি পিছপৰা অঞ্চল, এই পিছপৰা অঞ্চলৰ পৰা যাই নেপালত অনুষ্ঠিত হোৱা আজি কেৰাটী খেলত আমাৰ অসমৰ হৈ বা BTCৰ হৈ কেনে নাগ্ৰজুলি অঞ্চলৰ হৈ কেনে সুনাম কঢ়িয়াই আনিছে। আমি সকলোৱে এই নাগ্ৰজুলি অঞ্চলবাসী সকলোৱে আজি আনন্দিত হৈছোঁ, সুখী হৈছোঁ। আৰু আগন্তুক দিনত আমাৰ এই অঞ্চলত বহুতো যুৱক যুৱতী আছে। আশা কৰিছোঁ আমাৰ যিজন প্ৰশিক্ষক আছে তেখেতকো আমি অনুৰোধ কৰিছোঁ যে তেখেতসকলে আৰু ভাল তেনেকৈ কৰি আমি যাতে অলিম্পিকত ভাল ৰিজাল্ট কৰিব পাৰোঁ আৰু অলিম্পিকত আমি যাতে মেডেল পাবলৈ সক্ষম হওঁ, এইখিনিয়ে আশা কৰিছোঁ। আমি গম পাই যে আমাৰ অসম চৰকাৰৰ যিজন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতে আমাৰ গাঁও অঞ্চলৰ এই প্ৰতিভাখিনিক ওলাই অনাৰ কাৰণে খেল মহোৎসৱ বুলি কাৰ্যসূচী এটা লৈছে। প্ৰত্যেকখন স্কুলত প্ৰত্যেকখন জিলা পৰ্যায়ত এনেকুৱা ধৰণৰ খেল মহোৎসৱৰ যোগেদি আমাৰ গাঁও অঞ্চলৰ যিখিনি যুৱক যুৱতীসকল আছে তেখেতসকলক আমি যাতে তেখেতসকলৰ প্ৰতিভাখিনি ওলাই আহিব পাৰে তেনেকুৱা এটা ব্যৱস্থা কৰিছে। আৰু সেই হিচাপতে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদো জ্ঞাপন কৰিছোঁ। লগতে BTC চৰকাৰৰ লগত আমিও জড়িত হৈ আছোঁ, BTC গভৰ্ণমেণ্টৰ লগত জড়িত হৈ আছোঁ। আগন্তুক দিনত আমাৰ এই অঞ্চলত যিখিনি যুৱক যুৱতী আছে তেখেতসকলক মই খেলৰ কাৰণে অলপ সহায় সহযোগিতা যিখিনি সহায় কৰিব পাৰোঁ বা তেখেতসকলক উৎসাহিত কৰাৰ কাৰণে যিখিনি কৰিব লাগে এইখিনি কৰি যাম। আপুনি কৈছিল ইয়াত এখন ষ্টেডিয়ামো নিৰ্মাণ কৰা হয়। আমাৰ এই নাগ্ৰজুলি অঞ্চলত ফুটবল, ক্ৰিকেট, এতিয়া নতুনকৈ মই কেৰাটী এনেকুৱা ধৰণৰ খেল অনুষ্ঠিত হৈ আছে। তাৰ কাৰণে আমাৰ খেলাৰ কাৰণে যুৱক যুৱতীসকলৰ ভাল ষ্টেডিয়াম নাই। তাৰ কাৰণে কথা পাতি আছোঁ, BTC গভৰ্ণমেণ্টৰ লগত আলোচনা কৰিছোঁ, ষ্টেট গভৰ্ণমেণ্টৰ লগত আলোচনা কৰি এটা মিনি ষ্টেডিয়াম যাতে আমি কৰিব পাৰোঁ, ক্ৰিকেট ষ্টেডিয়াম, ফুটবল ষ্টেডিয়াম আৰু কেৰাটীৰ কাৰণে যিখিনি যাৱতীয় আৱশ্যকীয় সামগ্ৰী লাগে এইখিনি আমি ব্যৱস্থা আগন্তুক দিনত কৰি যাম।